নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই আজি নৱমমান শ্ৰেণীৰ কাৰণে সাধাৰণ গণিতৰ এই ভিডিঅ'টো প্ৰস্তুত কৰিব গৈ আছোঁ। আমাৰ ধুব ডিষ্ট্ৰিক্টত ইতিমধ্যে হৈ যোৱা হাফ এক্সামিনেশ্যনৰ প্ৰশ্ন কাকতখন লৈছোঁ। ডিষ্ট্ৰিক্ট লেভেল ইণ্টাৰনেল এক্সামিনেশ্যন কমিটি হাফ এক্সামিনেশ্যন 2024 ক্লাছ 9 ছাবজেক্ট জেনাৰেল মেথমেটিক্স। মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে 1 পৰা 45 নম্বৰলৈকে অৰ্থাৎ 1 মূল্যাংকৰ 45টা প্ৰশ্ন এই ভিডিঅ'টোৰ জৰিয়তে আমি আলোচনা কৰিম। প্ৰথম প্ৰশ্ন দিয়া হৈছিলে এনেকুৱা ধৰণৰ 50%ৰ ভগ্নাংশ আকাৰটো হ'ল, ইয়াত অপশ্যন এ বি চি ডি দিয়া আছে, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি। এইবাৰ আমি পৰৱৰ্তী 2 নম্বৰ কুৱেশ্যনটো লৈছোঁ। ইয়াত দিয়া হৈছে তলত দিয়া কোনটো অপৰিমেয় সংখ্যা নহয়, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি। এইবাৰ আমি 3 নম্বৰ কুৱেশ্যনটো লৈছোঁ। ইয়াত দিয়া হৈছে n√a, ইয়াৰ মান হ'ল অপশ্যন এ বি চি ডি দিয়া আছে, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি। এইবাৰ আমি 4 নম্বৰ কুৱেশ্যনটো লৈছোঁ। দুটা সহমৌলিক সংখ্যাৰ সাধাৰণ উৎপাদক হ'ল অপশ্যন এ বি চি ডি দিয়া হৈছে, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি। এইবাৰ আমি আগবাঢ়িছোঁ 5 নম্বৰ কুৱেশ্যনটোলৈ। ইয়াত দিয়া হৈছে a/b⁻n সমান হ'ল এ বি চি ডি অপশ্যন দিয়া আছে, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ। এইবাৰ আমি আগবাঢ়িছোঁ 6 নম্বৰ কুৱেশ্যনটোলৈ। ইয়াত দিয়া হৈছে a+b+c⁻0 ইকুৱেল হোৱাট, ইয়াত এ বি চি ডি 4টা অপশ্যন দিয়া হৈছে, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি। 7 নম্বৰ কুৱেশ্যনটো লৈছোঁ। এইবাৰ 7 নম্বৰ কুৱেশ্যনটো দিয়া হৈছিলে 3/√7ক পৰিমেয় সংখ্যালৈ ৰূপান্তৰ কৰিব পৰা পদ্ধতিটোৰ নাম এ বি চি ডি দিয়া আছে। ইয়াত এটা অলপ কনফিউশ্যন আছে কুৱেশ্যনটোত। ইয়াত যিহেতু ক'ব লাগিছিল 3/√7ৰ হৰ পৰিমেয় সংখ্যালৈ ৰূপান্তৰ কৰিব পৰা পদ্ধতিটোৰ নাম, তো যি কি নহওক ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন এ। এইবাৰ আমি আগবাঢ়িছোঁ 8 নম্বৰ কুৱেশ্যনটোলৈ। 8 নম্বৰ কুৱেশ্যনটো দিয়া হৈছে 1/5⁻⁻⁻1/3 সমান হ'ব, ইয়াৰ সমান কোনটো হ'ব? ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন চি। এইবাৰ আমি পৰৱৰ্তী 9 নম্বৰ কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। ইয়াত দিয়া হৈছে 1.27 বাৰ এটা, ইয়াত অপশ্যন দিয়া হৈছে এ বি চি ডি, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি। বিটো হ'ল ইয়াৰ শুদ্ধ উত্তৰ। এইবাৰ আমি আগবাঢ়িছোঁ 10 নম্বৰ কুৱেশ্যনটোলৈ। ইয়াত দিয়া হৈছে যদি স্মল n এটা স্বাভাৱিক সংখ্যা হয় তেন্তে √n অপশ্যন এ বি চি ডি দিয়া হৈছে, ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ডি। এইবাৰ 11 নম্বৰ কুৱেশ্যনটো লৈছোঁ। ইয়াত দিয়া হৈছে তলৰ কোনটো উক্তি সত্য, ইয়াত এ বি চি ডি অপশ্যন কেইটা দিয়া আছে, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি। এইবাৰ আমি পৰৱৰ্তী 12 নম্বৰ কুৱেশ্যনটো লৈছোঁ। ইয়াত দিয়া হৈছে 3 আৰু 5ৰ মাজৰ পৰিমেয় সংখ্যাৰ পৰিমাণ হ'ল, ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ডি। এইবাৰ আমি 13 নম্বৰ কুৱেশ্যনটো লৈছোঁ। ইয়াত দিয়া হৈছে তলৰ কোনটো বহুপদ নহয়, ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন চি। এইবাৰ আমি 14 নম্বৰ কুৱেশ্যনটো লৈছোঁ। ইয়াত দিয়া হৈছে px = 5x - 4x² + 3 হ'লে p-1ৰ মান হ'ল, ইয়াৰ মান কোনটো হ'ব? অপশ্যন এ বি চি ডি দিয়া হৈছে, গতিকে ইয়াৰ সঠিক উত্তৰটো হ'ব -6। এইবাৰ আমি 15 নম্বৰ কুৱেশ্যনটো লৈছোঁ। ইয়াত দিয়া হৈছে 3x - 2 বহুপদটোৰ শূন্য হ'ল, ইয়াত অপশ্যন এ বি চি ডি দিয়া হৈছে, ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন চি। এইবাৰ আমি আগবাঢ়িছোঁ 16 নম্বৰ কুৱেশ্যনটোলৈ। ইয়াত দিয়া হৈছে 2 - s² - s³ বহুপদটোত s² সহগ হ'ল, ইয়াত সঠিক উত্তৰটো হ'ব অপশ্যন ডি। এইবাৰ আমি 17 নম্বৰ কুৱেশ্যনটো লৈছোঁ। ইয়াত দিয়া হৈছে আৰ্কিমিডিছৰ মতে তলৰ কোনটো সত্য, ইয়াৰ সঠিক উত্তৰটো হ'ল অপশ্যন বি। এইবাৰ আমি আগবাঢ়িছোঁ 18 নম্বৰ কুৱেশ্যনটোলৈ। ইয়াত দিয়া হৈছে 4 - y² বহুপদটোৰ মাত্ৰা হ'ল, ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ডি। এইবাৰ আমি 19 নম্বৰ কুৱেশ্যনটো লৈছোঁ। ইয়াত দিয়া হৈছে
এছ কিউব মাইনাছ এক্সৰ উৎপাদকৰ সংখ্যা ইয়াত অপশ্যন এ বি চি ডি দিয়া হৈছে ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন চি এইবাৰ আমি আগবাঢ়িছোঁ 20 নম্বৰ কুৱেশ্যনটোলৈ ইয়াত দিয়া হৈছে কি চৰ্তত এক্স মাইনাছ এ কমা পি এক্সৰ এটা উৎপাদক হ'ব ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন চি এইবাৰ আমি পৰৱৰ্তী 21 নম্বৰ কুৱেশ্যনটো লৈছোঁ ইয়াত দিয়া হৈছে যদি এক্স টু দি পাৱাৰ 51 প্লাছ 51ক এক্স প্লাছ 1ৰে হৰণ কৰা যায় বা হৰণ কৰা হয় তেন্তে ভাগ শেষ হ'ব এ বি চি ডি দিয়া হৈছে ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ডি এইবাৰ আমি 22 নম্বৰ কুৱেশ্যনটো লৈছোঁ ইয়াত দিয়া হৈছে 1.25 কমা মাইনাছ 1.25 বিন্দুটো কোনটো চকত অৱস্থিত ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ডি এইবাৰ আমি 23 নম্বৰ কুৱেশ্যনটো লৈছোঁ 23 নম্বৰ কুৱেশ্যনটোত দিয়া হৈছে ৱাই অক্ষৰ সমীকৰণটো হ'ল অপশ্যন বিটো হ'ল ইয়াৰ শুদ্ধ উত্তৰ এইবাৰ আমি 24 নম্বৰ কুৱেশ্যনটো লৈছোঁ ইয়াত দিয়া হৈছে মূল বিন্দুৰ মাজেৰে যোৱা ৰেখাৰ সাধাৰণ সমীকৰণ হ'ল ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ডি এইবাৰ মই আগবাঢ়িছোঁ 25 নম্বৰ কুৱেশ্যনটোলৈ ইয়াত দিয়া হৈছে এছ অক্ষৰ পৰা পি 5,-7 বিন্দুটোৰ দূৰত্ব হ'ল যেহেতু ইয়াত এছ অক্ষৰ পৰা কোৱা হৈছে গতিকে ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ডি এইবাৰ আমি আগবাঢ়িছোঁ 26 নম্বৰ কুৱেশ্যনটোলৈ ইয়াত দিয়া হৈছে এটা বিন্দু তৃতীয় চকত অৱস্থিত এছ অক্ষৰ ৱাই অক্ষৰ পৰা ইয়াৰ দূৰত্ব ক্ৰমে 3 একক আৰু 7 একক বিন্দুটোৰ স্থানাংক কি হ'ব ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন এ এইবাৰ আমি 27 নম্বৰ কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ ইয়াত দিয়া হৈছে y = 3x + 5 সমীকৰণটোৰ বাবে তলৰ কোনটো সত্য ইয়াৰ সঠিক উত্তৰটো হ'ল অপশ্যন চি এইবাৰ আমি নেক্সট কুৱেশ্যনটো লৈছোঁ 28 ইয়াত দিয়া আছে 2x + 3y = 6 সমীকৰণৰ লেগডাল y অক্ষত ছেদ কৰা বিন্দুটো হ'ল ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন বি বিটো হ'ল ইয়াৰ শুদ্ধ উত্তৰ এইবাৰ আমি নেক্সট কুৱেশ্যন 29টো লৈছোঁ ইয়াত দিয়া হৈছে y = 2x ৰেখাডালত থকা বিন্দুটো হ'ল ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ডি এইবাৰ নেক্সট 30 নম্বৰ কুৱেশ্যনটো লৈছোঁ ইয়াত দিয়া হৈছে যদি x = 1, y = 1 সমীকৰণ 3x + ky = 6ৰ এটা সমাধান হয় তেন্তে k ৰ মান হ'ব ইয়াত এ বি চি ডি চাৰিটা অপশ্যন দিয়া হৈছে ইয়াৰ সঠিক উত্তৰটো হ'ব বি বিটো হ'ল ইয়াৰ সঠিক উত্তৰ এইবাৰ আমি আগবাঢ়িছোঁ নেক্সট 31 নম্বৰ কুৱেশ্যনটোলৈ ইয়াত দিয়া হৈছে x - y = 0 আৰু x + y = 2 ৰেখা দুডালে কটাকটি কৰা বিন্দুটো হ'ল ইয়াত অপশ্যন এ বি চি ডি দিয়া হৈছে ইয়াৰ সঠিক উত্তৰটো হ'ল অপশ্যন বি এইবাৰ আমি নেক্সট 32 নম্বৰ কুৱেশ্যনটো লৈছোঁ ইয়াত দিয়া হৈছে এখন সমতলত দুডাল ৰেখাই কটাকটি কৰা সৰ্বোচ্চ বিন্দুৰ সংখ্যা ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন এ এইবাৰ 33 নম্বৰ কুৱেশ্যনটো লৈছোঁ ইয়াত দিয়া হৈছে চিত্ৰত যদি a:b = 2:1 হয় তেন্তে a আৰু b ৰ মান হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি এইবাৰ আগবাঢ়িছোঁ আমি 34 নম্বৰ কুৱেশ্যনটোলৈ ইয়াত দিয়া হৈছে যদি দুটা সন্নিহিত কোণৰ যোগফল 90 ডিগ্ৰী হয় তেন্তে কোণবোৰক কোৱা হয় অপশ্যন এ বি চি ডি দিয়া আছে ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন চি এইবাৰ আমি নেক্সট 35 নম্বৰ কুৱেশ্যনটো লৈছোঁ ইয়াত দিয়া হৈছে যদি দুডাল ৰেখাই এনেদৰে কটাকটি কৰে যাতে বি প্ৰতি কোণ 4টা সমান হয় তেন্তে প্ৰতিটো কোণ হ'ব ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন বি এইবাৰ আমি আগবাঢ়িছোঁ 36 নম্বৰ কুৱেশ্যনটোলৈ 36 নম্বৰ কুৱেশ্যনটো হৈছে চিত্ৰত এ আৰু বি এডাল ৰেখা হ'লে এক্সৰ মান হ'ব ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন এ এইবাৰ আমি নেক্সট কুৱেশ্যন 37 লৈ আহিছোঁ ইয়াত দিয়া হৈছে ত্ৰিভুজ এ বি চিৰ এ বি = বি চি = চি এ আৰু এংগেল এ = 60 ডিগ্ৰী তেন্তে এংগেল বি প্লাছ এংগেল চিৰ মান হ'ব ইয়াত অপশ্যন এ বি চি ডি দিয়া হৈছে ইয়াৰ সঠিক উত্তৰটো হ'ল অপশ্যন এ এইবাৰ আমি পৰৱৰ্তী কুৱেশ্যন 38 লৈ আগবাঢ়িছোঁ ইয়াত দিয়া হৈছে চিত্ৰত ত্ৰিভুজ এ বি চিৰ যদি এ বি = এ চি আৰু
এংগেল বি ইকুৱেল 70 ডিগ্ৰী হয় তেন্তে এংগেল এৰ মাপ হ'ব ইয়াত অপশ্যন এ বি চি ডি দিয়া আছে ইয়াৰ সঠিক উত্তৰটো হ'ল অপশ্যন চি। এইবাৰ আমি পৰৱৰ্তী কোৱেশ্চন 39 লৈ আগবাঢ়িছোঁ। ইয়াত দিয়া হৈছে যদি এটা সমকোণী ত্ৰিভুজৰ এটা সূক্ষ্মকোণ 50 ডিগ্ৰী হয় তেন্তে আনটো হ'ব অপশ্যন এ বি চি ডি দিয়া হৈছে ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন বি। এইবাৰ আমি 40 নম্বৰ কোৱেশ্চনটো লৈছোঁ। ইয়াত দিয়া হৈছে যদি ত্ৰিভুজ এ বি চিত এংগেল এ ইকুৱেল এংগেল চি তেন্তে এ বি ইকুৱেল কি হ'ব অপশ্যন এ বি চি ডি দিয়া আছে ইয়াৰ সঠিক উত্তৰটো হ'ল অপশ্যন এ। এইবাৰ আমি 41 নম্বৰ কোৱেশ্চনটো লৈছোঁ। ইয়াত দিয়া হৈছে তলৰ কোণটো ত্ৰিভুজ সৰ্বসম হোৱাৰ চৰ্ত নহয় ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন চি। এইবাৰ আমি পৰৱৰ্তী 42 নম্বৰ কোৱেশ্চনটো লৈছোঁ। ইয়াত দিয়া হৈছে চিত্ৰত ত্ৰিভুজ এ বি চিৰ এ বি আৰু এ চি বাহুৰ মধ্যবিন্দু ক্ৰমে ই আৰু এফ যদি বি চি ইকুৱেল 7 সেন্টিমিটাৰ তেন্তে ই এফ ইকুৱেল হোৱাট ইয়াৰ অপশ্যন এ বি চি ডি দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি। এইবাৰ মই 43 নম্বৰ কোৱেশ্চনটো লৈছোঁ। ইয়াত দিয়া হৈছে এটা ৰম্বাছৰ বাহুবোৰ মধ্যবিন্দুবোৰ সংযোগ কৰি পোৱা চতুৰ্ভুজটো এটা অপশ্যন এ বৰ্গ হ'ব নে অপশ্যন বি আয়ত হ'ব নে অপশ্যন চি সামান্তৰিক হ'ব নে অপশ্যন ডি ট্ৰেপিজিয়াম হ'ব ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন বি। এইবাৰ আমি আগবাঢ়িছোঁ নেক্সট কোৱেশ্চন 44 লৈ। বৰ্গ হ'ল এটা ইয়াত অপশ্যন এ বি চি ডি দিয়া আছে বৰ্গ হ'ব এটা আয়ত অপশ্যন এ টু ইয়াৰ শুদ্ধ উত্তৰ। এইবাৰ আমি নেক্সট কোৱেশ্চন অৰ্থাৎ শেষৰ প্ৰশ্নটো লৈছোঁ। এইটো দিয়া আছে 45 নম্বৰ কোৱেশ্চন। ইয়াত দিয়া হৈছে এটা ত্ৰিভুজৰ দুটা দূৰৱৰ্তী অন্তঃকোণৰ মাপ ক্ৰমে 30 ডিগ্ৰী আৰু 60 ডিগ্ৰী হ'লে ইয়াৰ বহিকোণৰ মাপ হ'ব অপশ্যন এ বি চি ডি দিয়া আছে ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ডি। তো যি কি নহওক মৰমৰ ছাত্ৰ ছাত্ৰীসকল এয়া আছিলে আমাৰ 1ৰ পৰা 45 নম্বৰ কোৱেশ্চনটোলৈ শুদ্ধ উত্তৰ আমি দিয়াৰ প্ৰয়াস কৰিলোঁ। এতিয়া আমাৰ ধুবুৰী ডিষ্ট্ৰিক্টত ইতিমধ্যে আৰু যিবিলাক কোৱেশ্চন আছিলে সেই কোৱেশ্চনবিলাক চাব পাৰি কেনেকুৱা ধৰণৰ কোৱেশ্চন আছিলে এইটো ভালকৈ চাই ল'ব পাৰে। আমাৰ ধুবুৰী ডিষ্ট্ৰিক্টত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছিলে এনেকুৱা প্ৰশ্নবিলাক আহিছিলে আমাৰ ধুবুৰী ডিষ্ট্ৰিক্টত এইবিলাক চাব পাৰে। এনেকুৱা আছিলে আমাৰ ধুবুৰী ডিষ্ট্ৰিক্টৰ প্ৰশ্নবোৰ এইটো চাব পাৰে এনেকুৱা কোৱেশ্চনবোৰ আছিলে এইবিলাক চাই ল'ব পাৰে। এনেকুৱা ধৰণৰ আমাৰ ধুবুৰী ডিষ্ট্ৰিক্টৰ প্ৰশ্নবোৰ আহিছিলে। তো যি কি নহওক মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই আজি এই ভিডিঅ'টোৰ জৰিয়তে আমি 45টা প্ৰশ্নৰ শুদ্ধ উত্তৰ দিয়াৰ প্ৰয়াস কৰিলোঁ। ইয়াৰ মাজতে অজানিতে ৰৈ যোৱা মোৰ ভুল ত্ৰুটিবোৰ আঙুলিয়াই দিলে মই পৰৱৰ্তী ভিডিঅ'ত সেইবোৰ শুধৰণি কৰাৰ চেষ্টা কৰিম। ধন্যবাদ।